যেতিয়া আমি মনৰ পৰা কাৰোবাক বহুত বেছি ভাল পাওঁ, কাৰোবাক বহুত বেছি যেতিয়া বিচাৰোঁ, সেই মানুহজনে যদি আপোনাক বাৰে বাৰে এভইড কৰিব খোজে, সেই মানুহজনে যদি আপোনাৰ পৰা আঁতৰি যাব খোজে, আপুনি জীয়াই থকাৰ আচলতে ইচ্ছা নোহোৱা হৈ যায়। আপুনি আত্মহত্যা কৰিবলৈও ভয় নকৰে। কিন্তু সেই মানুহজনে আপোনাক তাৰ পিছতো এৰি থৈ যাব বিচাৰে। নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বিকাশ ডায়েৰিজ। আজি আমি কথা পাতিম বিশ্বাসৰ বিষয়ে, যে মানুহক আচলতে কিমান গুৰুত্ব আৰু বিশ্বাস কৰাৰ পিছত আপোনাক এজন মানুহে বহুত বেয়াকৈ মনত আঘাত দিব পাৰে। তেনেবোৰক পলমকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰেমৰ ক্ষেত্ৰতে হওক বা যিকোনো কামৰ ক্ষেত্ৰতে নহওক কিয়, আমাৰ জীৱনলৈ এনেকুৱা কিছুমান মানুহ হঠাতে আগমন হয়, আমাক বহুত বিশ্বাস দেখায়, আমাক বহুত আচলতে গুৰুত্ব দিয়ে, আমাক বহুত আচলতে মৰম কৰে। কিন্তু সেই মানুহখিনিয়ে কিবা এটা স্বাৰ্থ লৈহে আপোনাৰ জীৱনলৈ আহে বা আপোনাক আচলতে ভাল পাবলৈ আৰম্ভ কৰে। কিন্তু যেতিয়া সেই মানুহজনৰ স্বাৰ্থ শেষ হ'ব নহয়, তেতিয়া কিন্তু আপুনি যিটো পৰ্যায়তে নাথাকক কিয়, আপোনাক কিন্তু এৰি যাবলৈ সেই মানুহজনে অলপো দুখ নকৰে। কিন্তু সেইবোৰ অকল আমাৰ নিজৰ ভুলৰ কাৰণে আমাক এনেকুৱা মনোকষ্ট আচলতে দিব পাৰে। তেন্তে আপোনাৰ লগতো যদি এনেকুৱা হয়, আপুনি তেতিয়া এই ক্ষেত্ৰত আচলতে কি কৰিব? কিছুমান সম্পৰ্ক আমাৰ লগত এনেকুৱা থাকে য'ত নেকি আপুনি প্ৰথমতে কোনো গুৰুত্ব দিব নোখোজে, কিন্তু সেই ল'ৰাটোৱে বাৰে বাৰে ফোৰ্চ কৰি 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 এনেকুৱা এটা পৰ্যায় আপোনাক উপনীত কৰাইগৈ যে আপুনি সেই ল'ৰাজনক ভাল পাবলৈ আৰম্ভ কৰে, আৰু ইমানেই ভাল পাবলৈ আৰম্ভ কৰে যে আপুনি তাৰ মনত অকণমানো মনোকষ্ট দিব নিবিচাৰে। আৰু তাৰপিছতে আপুনি অতি কম সময়তে তাক সৰ্বশৰীৰ তাৰ ওচৰত গতাই দিয়ে, আৰু আপুনি একো না ক'ব নোৱাৰে যে মই আমুকটো কৰিম কৰা, মই আমুকটো কৰিম কৰা। আপুনি একো বস্তুতে না কৰিব নোৱাৰে। কিন্তু এইখিনিৰ পৰাই আচলতে আচল খেলখন আৰম্ভ হয়, কাৰণ সেই ল'ৰাটোৱে যিটো উদ্দেশ্যৰে আপোনাৰ কাষ চাপিছিলে, সেই ল'ৰাটো কিন্তু ইতিমধ্যেই সফল হৈছে। আৰু সেইখিনি কাম কৰাৰ পিছত আপোনাৰ সৰ্বশৰী পোৱাৰ পিছত কিন্তু সেই ল'ৰাটোৱে আপোনাক বাৰে বাৰে এভইড কৰিবলৈ ধৰিলে, আপোনাৰ পৰা আঁতৰি যাবলৈ কিন্তু চেষ্টা কৰিলে। তাৰপিছত আপুনি ক্ৰমান্বয়ে বলিয়া হ'বলৈ ধৰিলে, আপুনি ক্ৰমান্বয়ে তাৰ প্ৰতি পাগল হ'বলৈ ধৰিলে, বেছিকৈ আচলতে তাক আপুনি বিচাৰিবলৈ ধৰিলে। কিন্তু একো লাভ নহয়, কাৰণ আপুনি ইতিমধ্যে অতি কম সময়তে তাক বিশ্বাস কৰি আপুনি সকলো দি দিছে, আৰু সি যিটো উদ্দেশ্যৰে আপোনাৰ কাষলৈ আহিছিলে সেই সকলোত কিন্তু সি সফল হৈছে। আৰু তাৰপিছতে আপোনাক সি এভইড কৰা আৰম্ভ কৰি দিলে, আৰু এতিয়া আপুনি কান্দিছে। আপুনি এতিয়া কৈছে যে মই তোমাক নাপালে আমুক কৰিম তামুক কৰিম, তাৰ একো ফৰক নপৰে। সেইটো ভুল আছিলে আপোনাৰ, কাৰণ আপুনি অতি কম সময়তে তাক বিশ্বাস কৰি লৈছিলে। আচলতে ভাল পোৱা তেনেকুৱা নহয়। ভাল পোৱা মানে হ'ল মনৰ মিলন। ভাল পোৱা মানে কিন্তু দুটা শৰীৰৰ মিলন নহয়। আৰু বহুত মানুহে আচলতে এই কথাটোতে ভুল কৰে, আৰু যাৰ বাবে গোটেই জীৱনটো পস্তাই থাকিবলগীয়া হয়। গতিকে আপুনি যদি কাৰোবাক ভাল পাইছে, আপুনি যদি কাৰোবাক বহুত বিচাৰিছে, তেন্তে সেয়া যদি সঁচা ভাল পোৱা হয়, তেন্তে সেই ল'ৰাটোৱে বা সেই ছোৱালীজনী আপোনাক কিন্তু মনটোহে বিচাৰিব, আপোনাৰ শৰীৰটো নহয়। মনত ৰাখিব।